বিশ্বকৰ্মাৰ নামত চাওক এইয়া ব্ৰইলাৰ চাওক দেখিছে ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাই আছে আৰু এইফালে আমাৰ এই চাওক তো নমস্কাৰ বন্ধু বান্ধৱীসকলক পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ এতিয়া পাচিঘাটৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। তো মই ইয়াত অহা মানে 5 দিন হৈ গ'ল আৰু সেই গুচি আহিলোঁ মানে পাচিঘাটলৈ। মানে মই আহিব লগা নাছিল কাৰণ যিহেতু মানে ঘৰত মানে যিহেতু পূজা আহি আছে নহয় জানো, পূজা মানে পইচা টকা খুজিব কাৰণে অকণ বেয়া লাগে দেচোন দে, যিহেতু অকণমান এতিয়া ডাঙৰ হ'লোঁ আৰু আহিব যে নাছিল বাৰু, হ'লেও মই আহিলোঁ। পইচা টকা খুজিবলৈ অকণ বেয়া লাগে দেচোন দে, মানে এই বয়সত ধৰি লওক নহয় জানো, কিবা এটা একো ইনকাম নাই, সেইকাৰণে গুচি আহিলোঁ আৰু ইমানখিনি তেনেকৈ আইডিয়া নাই নহয় জানো টকা পইচা ইনকাম কৰিবৰ কাৰণে। তো সেইকাৰণে গুচি আহিলোঁ পাচিঘাটলৈ, কি কৰিম কি নকৰিম বুলি। আৰু ঘৰত থাকি অকণমান আমনি লাগিছে সেইকাৰণে গুচি আহিলোঁ। মানে ঘৰত থাকিলে মানে কি হয়, মানে অকণমান বেছিকৈ মানে কি এলেহুৱা হৈ যায় গাটো, সেইকাৰণে গুচি আহিলোঁ। মানে যি কি হওক নহওক যে পাচিঘাটলৈ গুচি যাওঁ বুলি সেইকাৰণে গুচি আহিলোঁ। মানে পাচিঘাটত যি কি হওক নহয় মানে কামটো আপোনালোকে কৰিব লাগিবই নহয় জানো, ইয়াত কাম কৰিব আহিছোঁ যিহেতু সেইকাৰণে মানে ইয়াত কাম কৰিব লাগিব নহয় যদি। আপোনালোকক অকণমান বাহিৰৰ ভিডিঅ' দেখাই দিছোঁ আপোনালোকক চাওকচোন। এয়া দেখি পাইছে, তো মই আছোঁ বৰ্তমান ইয়াত পাচিঘাটত আছোঁ আৰু এইটো হ'ল এয়াৰপৰ্ট। তো দেখি পাইছে এয়াৰপৰ্ট এইটালৈকে আছে। তো ইয়ে হ'ল নাজাৰা, অকণমান দেখাই দিছোঁ আপোনালোকক চাওক কি ধুনীয়া লাগে চাই। তো ওপৰৰ পৰা মানে চাই অকণ ভাল লাগে দেচোন দে। তো চাওক মজা লাগিছে ন চাই, মজা। তো সেয়া আৰু নে আমাৰ চেনেল আৰু নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নপৰিব। তো সকলোৱে মৰমত নিজৰ বুলি সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মৰমতে। তো এতিয়া ধুনীয়াকৈ তললৈ যাওঁ আৰু মই অকলে নাই যেনিবা, ইয়াত আছে বহুত মানুহ আৰু দেখাইছোঁ আপোনালোকক অকণমান পাছত। লগতে যিহেতু আজি বিশ্বকৰ্মা পূজা, তো সকলোকে মোৰ ফালৰ পৰা হেপী বিশ্বকৰ্মা পূজা। তো বহুত শুভেচ্ছা থাকিলে আপোনালোকৰ মাজত। তো এতিয়া ব্লগ তললৈকে যাওঁ মানে জাষ্ট শুই উঠি আহিছোঁৱে, মানে মই শুই উঠিছোঁ, মুখখন ধুইছোঁ, ব্ৰাছ কৰিছোঁ, একেলগে এইফালে গুচি আহিলোঁ আৰু তাৰমানে। আৰু এইফালে দেখাই দিলোঁ আপোনালোকক পাচিঘাট এয়াৰপৰ্টখন। তো এতিয়া অকণ আগলৈকে গৈ কিনি চাব মানে দেখাই দিওঁ আপোনালোকক কেনেকুৱা, তো ভিউটো মানে কেনেকুৱা সেইটো দেখাই দিম আপোনালোকক এতিয়া আগত গৈ কিনি। তো বলক চাব লাগে। তো এয়া হৈছে দেখি পাইছে আপোনালোকে, তো এয়া হৈছে আগৰ ভিউটো, তো দেখি পাইছে আপোনালোকে চাওক। আজি মানে ৰাতিপুৱা মানে পূৰা মানে ছুপাৰ বাইকখন আছে ইয়াত। তো ছুপাৰ বাইকখন আহি মানে পূৰা জগাই দিছে চব সকলোকে, যি মানে লাউড মানে নকবি আৰু পূৰা লাউড হয়। তো একদম পূৰা সাৰ পাই গৈছে তাৰমানে মই। ধুনীয়াকৈ তলত আহি পেলাই তলত আহিয়ে মানে চাওক এই ডিউৰি মানে পূৰা লাগি আছে চাওক, দেখি পাইছেনে আপোনালোকে চাওক, ডিউৰি মানে পূৰা লাগি আছে। সেইফালে ধুনীয়াকৈ ফটো চটো লগাই মেলি এতিয়া সেৱা চেৱা কৰিব আৰু মজাকৈ পূজা চূজা কৰি মেলি ধুনীয়াকৈ। সেইফালে চানা আছে লগতে, দেখি পাইছে মানুহ ঢেৰ আছে মানে সেইকাৰণে চানা অকণমান বেছিকৈ লাগে যে। এতিয়া মানে এনেকৈ ধুনীয়াকৈ আমাৰ পূজাখিনি হ'ব আৰু লাহেকৈ আমিও সেয়া কৰিম ধুনীয়াকৈ সেৱা চেৱা লৈ মেলি আমি অকণমান ওলাই যাম মানে। আৰু চাওক এই তলত দেখি পাইছেনে ধুনীয়াকৈ জেচিবি চাওক একদম পূৰা মানে আজি সকলোৰে যিহেতু বিশ্বকৰ্মা হয় নহয় জানো, সেইকাৰণে ধুনীয়াকৈ মানে চবেই এনেকুৱাকৈ। তো ধুনীয়াকৈ ভগৱানক মানে আজি পালিব আৰু মজাকৈ। এতিয়া ধুনীয়াকৈ সেৱা চেৱা কৰি মেলি হৈ গ'ল। এতিয়া মানে ক'ৰবাত ঘূৰিব যাওঁ বুলি ভাবিলোঁ, মানে যিহেতু ঘৰৰ ৰুমত লৈ কিমান সময় থাকিম নহয় জানো, কাম চাম নাই, সেইকাৰণে ক'ৰবাত অকণ ঘূৰিব যাওঁ আৰু লগতে আপোনালোকক অকণমান যিমানখিনি পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু চাওকচোন একদম খুব ভাল লাগে চাই এয়াৰপৰ্টখন, মানে এয়াৰপৰ্টখন চাই মানে বেছি ভাল লাগে। মানে 2 ঘণ্টা 3 ঘণ্টা মূৰত মানে ফ্লাইট আহি থাকে, হেলিকপ্টাৰ কিবা কিবি মানে পৰি থাকে, সেইকাৰণে অকণমান চাই ভাল লাগে। আৰু লগতে মানে একদম কৈছোঁ ন চাওক না, পাচিঘাট মানে অৰুণাচল বুলি ক'লে মানে পাহাৰবিলাকে মনত পৰে, মানে খুব ধুনীয়া ধুনীয়া একদম ঠাই নহয় জানো, ভিউবিলাক মজা। তো সেইকাৰণে চাই খুব বেছি ভাল লাগে। বহুত দিন ব্লগ চলগ বনোৱা নাই তেনেকৈ, সেইকাৰণে মানে কথাবিলাক গেলেগি ধৰিছোঁ। কিয় নহয় এতিয়া ধুনীয়াকৈ তললৈ গৈ থাকোঁ আৰু অকণমান ঘূৰিব যাওঁ ক'ৰবাত। বিশ্বকৰ্মাৰ নামত চাওক এইয়া ব্ৰইলাৰ চাওক, দেখি পাইছে ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাই আছে আৰু এইফালে আমাৰ এই চাওক এতিয়া ধুনীয়াকৈ ভাত পানী খাই ওলাই আহিলোঁ, মানে ওলাই যাওঁ ভাবিলোঁ ক'ৰবাত। আৰু ক'ত যাওঁ মানে অকণ ওলাই যাওঁ, যিহেতু মানে মোবাইলটো মানে কভাৰ নাইকিয়া হৈছে, সেইকাৰণে ক'ৰবাত এটা ল'ব যাবলৈ ভাবিলোঁ নতুনকৈ। আৰু মানে পূৰা হাল্লা হৈ আছে, পূৰা খাতাৰনাক পূৰা হাল্লা হৈ আছে। আৰু অকণমান এতিয়া মোবাইলটোৰ কভাৰ ল'ব যাবলৈ ভাবিছোঁ, যিহেতু মানে আমি চোলা কাপোৰ নতুন পিন্ধি থাকিব নহয় জানো, সেইকাৰণে আজি মোবাইলটো মানে তাৰ চোলাখন ফাটি থাকিলে, সেইকাৰণে নতুন মানে আজি চোলা ল'ব যাম, মোবাইলটোৰ কভাৰ এটা ল'ব যাম। তো তাকে ল'ব যাওঁ বুলি ভাবিলোঁ আৰু লগতে আপোনালোকক অকণমান দেখাই দিওঁ নহয় জানো। তো বলক বন্ধ কৰিব এই কভাৰটো লৈ আহোঁ। আৰু মই ভাবোঁ মানে মানুহৰ জীৱনটোনো কি আৰু নহয় জানো, মানে এক্সপিৰিয়েঞ্চ কৰিব লাগে, মানে চব কামেই কৰিব লাগে। মানে মই ভাবিছোঁ এতিয়া আকৌ ক'ৰবাত মানে গোৱা ফালে হওক যিফালে হওক মানে তাতে কাম কৰিম আৰু তেনেকৈ অকণমান ঘূৰিম আৰু জেগাবিলাক এক্সপ্ল'ৰ কৰিম নহয় জানো। জেগাতে থাকিলে নহ'ব, সেইকাৰণে অকণমান তাত ঘূৰিব যাম আৰু এক্সপ্ল'ৰ কৰিম আৰু মজাকৈ। আৰু লগতে পাৰিলে আপোনালোকক দেখাই দিম। আৰু পূজাৰ পাছত মানে পূজা শেষ হোৱাৰ পাছত যাম বুলি ভাবি আছোঁ, অকণমান দূৰত যাম, যি হয় দেখা যাব। তো যি কি হওক মই এতিয়া গৈ থাকোঁ আৰু কভাৰটো লৈ আহোঁ আৰু মোবাইলটোৰ নহয় জানো। আৰু এইফালে চব ফোনত মানে পূৰা ব্যস্ত হৈ যায় চাওক, এই চাওক यार में ऐसा भी होता है क्या? अपनी ना खाए
ইমানে ঘূৰিলোঁ মানে কভাৰ এটা নাপালোঁ মানে মোবাইল কভাৰ এটা নাপালোঁ শেষত মানে এই কভাৰ নাপাই কিনে মানে লং পেণ্ট এখন লৈ আহিলোঁ পূজাৰ কাৰণে দেই পূজাৰ কাৰণে লৈ আহিলোঁ আৰু যিহেতু মানে পূজাৰ কাৰণে নহয় এনেই পিন্ধিবৰ কাৰণে লৈ আহিলোঁ এইফালে চাওক মানে একদম মানে যিহেতু মানে আজি বিশ্বকৰ্মা পূজা চাওকচোন পূৰা নাচি আছে মানে ৰাস্তা ঘাটে চাওক কি হৈছে আৰু আমি এতিয়া মানে এনেই সন্ধিয়া সময়ত ওলাই আহিছোঁ অকণমান ঠাণ্ডা হাৱা খাবৰ কাৰণে ভাল লাগিছে খুব ভাল লাগিছে লগতে আছে এইফালে এয়াৰপৰ্ট মজা লাগিছে মজা তো আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰিবলৈ ভাবিছোঁ যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব সন্ধিয়া সময়ত এনেই ওলাই আহিলোঁ অকণমান কিবা কিবি খাবৰ কাৰণে খাব মন গ'ল সেইকাৰণে ওলাই আহিলোঁ